মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তাহেৰি চৰণকো ৰেণু শত কোটি বাৰেক কৰোহো প্ৰণাম। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদান্তানং সৃজাসম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনায় ধৰ্মভামি যুগে যুগে। যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয় অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰো। এই বাণী যিদৰে ধৰ্মজগতৰ চিৰন্তন সত্য বুলি মানি লোৱা হৈছে সেইদৰে ই ইতিহাসতো সত্য। ইতিহাসৰো পুনৰাভিনয় হয়। চতুৰ্থ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্মৰ বিপৰ্যয় ঘটিছিল। অধৰ্মৰ প্ৰভাৱে মানুহবিলাকক অন্ধ কৰি তুলিছিল। দেৱ দেৱতাৰ সন্তুষ্টি লাভ কৰি বাঞ্ছিত ফল লাভৰ বাবে জীৱ জন্তু বলি দিয়াটো নীতিত পৰিণত হৈছিল। মানুহে শদিয়াৰ কুচাইখাতি আৰু অন্যান্য থান আদিত উদ্দেশ্য সিদ্ধিতৰ বাবে মানুহকো বলি দিছিল। আহোমসকলে প্ৰতি বছৰে একোটাকৈ মানুহ বলি দিছিল ৰজাঘৰীয়া অপায়মংগলৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে। বলিবোৰক ভোগী আখ্যা দিয়া হৈছিল। ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচাৰ অনাচাৰ চলিছিল। ইতিহাসৰ এইছোৱা কলংকিত সময়তে পঞ্চদশ শতাব্দীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। জনজীৱনলৈ ধৰ্ম চেতনা ফিৰি আহিছিল। তেওঁ ধৰ্ম শিক্ষা সাহিত্য সংস্কৃতিৰ বহুমুখী প্ৰতিভাৰ ছত্ৰছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিসৰি একতাৰ দোলেৰে বান্ধ খাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় জীৱন সামাজিক জীৱন ভাষা সাহিত্য সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত নৱজাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষজনৰ জ্ঞানজ্যোতিৰ পৰশে সমগ্ৰ অসম উদ্ভাসিত কৰি তুলিছিল। 1449 খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী গাঁৱত এইজনা মহাপুৰুষৰ আবিৰ্ভাৱ হয়। তেওঁৰ পিতৃ কুসুম্বৰ আৰু মাতৃ মহাপুণ্যৱতী সত্য সন্ধ্যা। অসমৰ বিখ্যাত বাৰভূঞাৰ পৰিয়ালৰ আবিৰ্ভাৱ হয় শংকৰদেৱে বংশ গৌৰৱ জাউতিযুগীয়া কৰি থৈ গৈছে। দেৱাদিদেৱৰ শংকৰৰ বৰত কুসুম্বৰে এই সৰ্বসুলক্ষণযুক্ত পুত্ৰটি লাভ কৰিছিল বাবে তেওঁৰ নাম থোৱা হৈছিল শংকৰ। শাৰদীয় চন্দ্ৰমাৰ মধুস্মিত স্নিগ্ধজ্যোতিৰ জ্যোতিষ্মান শুভ লগ্নৰ যিটো মহেন্দ্ৰক্ষণত তেওঁৰ আবিৰ্ভাৱ হৈছিল সেইখনত নানা মংগলসূচক অলৌকিক ঘটনা সংঘটিত হৈছিল। সেই সূচনা কৰিছিল তেওঁ বিষ্ণুৰ অংশ বুলি। শৈশৱতে তেওঁ পিতৃ মাতৃক হেৰুৱাত বুঢ়ীৰ মাক খেৰসুটি আইৰ আদৰ যত্নৰে লালিত পালিত হৈ ধূলি ধেমালিৰ আনন্দমধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল আনন্দ বিভোৰ হৈয়ে। অনুপম সৌন্দৰ্যৰ প্ৰতিমূৰ্তি শংকৰ শাৰীৰিক বলতো আছিল অতুলনীয় আৰু সেইবাবে শৌৰ্যৰ পৰিচয় দি খ্যাতি অৰ্জন কৰিছিল শৈশৱতেই। বিদ্যা শিক্ষাৰ প্ৰতি প্ৰতিশয় অমনোযোগী দুৰ্দান্ত শংকৰক লৈ খেৰসুটি মহাসংকটত পৰিব লগা হৈছিল। বহুতো বুজনি দিহে তেওঁক মহেন্দ্ৰ কন্দলীৰ বিদ্যালয়ত ভৰ্তি কৰি দিব পাৰিছিল। কিন্তু কেইদিনমান বিদ্যালয়লৈ গৈ ক ফলাখন শিকিয়ে তেওঁ যি অফুৰন্ত মেধা প্ৰজ্ঞা আৰু প্ৰতিভাৰ পৰিচয় দিলে সিয়ে তেওঁক গুৰুৰ অতি প্ৰিয়ভাজন কৰি তুলিলে আৰু তাৰ ফলতে গুৰুৱে তেওঁক দেৱ উপাধিৰে বিভূষিত কৰি ওজা ছাত্ৰ পাতিলে। তেওঁৰ ছাত্ৰ জীৱনৰ প্ৰতিভাৰ অবিস্মৰণীয় স্বাক্ষৰ বহন কৰিছে এইভাকি মনোৰম অথচ ভাৱ গম্ভীৰ ভগৱত স্তোত্ৰয়ে। কৰতল কমল কমদল নয়ন ভৱদ দহন গহন বন শয়ন খৰতৰ বৰষত শতদহ বদন খগচৰ নগধৰ ফণধৰ শয়ন নপৰ নপৰপৰ শতৰত গময় সভয় মভয় মম সৰসত তয় জগধগ মপহৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমলজ নয়ন। শিশু শংকৰদেৱৰ মনীষাৰ চূড়ান্ত নিদৰ্শন নিহিত আছে এই স্তোত্ৰটিৰ প্ৰতি শব্দৰ মৰ্মে মৰ্মে। অতি কম সময়ৰ ভিতৰতে তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত বুৎপত্তি লাভ কৰি বিদগ্ধ পাণ্ডিত্যৰ পৰিচয় দিছিল। শিক্ষা সাংকৰাৰ পাছত কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিব লগা হৈছিল। কিন্তু ধৰ্ম সংস্থাপনৰ বাবে যাৰ অৱতাৰ তেওঁক ৰাজকাৰ্য ভোগবিলাসে বন্দী কৰি ৰাখিব নোৱাৰে। সকলো জলাঞ্জলি দি তেওঁ একনিষ্ঠভাৱে শাস্ত্ৰ চৰ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে। সাধনাত তেওঁ সিদ্ধি লাভ কৰে। ভগৱন্তৰ মহিমাৰ অনিৰ্বাচনীয় জ্যোতিয়ে তেওঁৰ হৃদয় ৰাজ্যত উদ্ভাসিত কৰি তোলে। সেই জ্যোতিৰ আলোকত তেওঁ দেখা পায় সৰ্বব্যাপী সৰ্বশক্তিমান নিৰাকাৰ অব্যক্ত ঈশ্বৰৰ দীপ্তিমূৰ্তি। তেওঁ উপলব্ধি কৰে কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁৰ দৃষ্টিত ধৰা দিয়ে যত জীৱন জংগম কীট পতংগম অগণন জগ তেৰি কায়া ভগৱানেই সৰ্বময় কৰ্তা একমেৱা দ্বিতীয়ম তেৱেই স্ৰষ্টা তেৱেই দ্ৰষ্টা তেৱেই ধাতা তেৱেই ত্ৰাতা আৰু তেৱেই সংসাৰূতা সৃষ্টি স্থিতি পলয়ৰ তেৱেই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগৱতী ধৰ্ম প্ৰৱৰ্তন কৰে আৰু সেই পাছত মহাপুৰুষীয়া ধৰ্ম বা বৈষ্ণৱ ধৰ্ম নামে অভিহিত হয়। একান্ত ভক্তিভাৱে
শৰণ লৈ তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰি সংসাৰৰ পাপ তাপ জৰা ব্যাধিৰ পৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। গীতাত ভগৱানে কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ। বৈষ্ণৱ ধৰ্মৰো এই মত, এক দেৱ এক সেৱ এক বিনে নাই কেও। শ্ৰীমন্ত শংকৰদেৱৰ মতে কুকুৰ শৃংগাল গৰ্ধ ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সেয়েহে তেওঁৰ ধৰ্মত অপৃচ্ছত জাতিভেদ জীৱহিংসাৰ স্থান নাই। তেওঁৰ ধৰ্মত সাম্যৰ আদৰ্শ নিহিত আছে। নগা মিৰি খাচী গাৰো যৱন সকলোৱে তেওঁৰ মহান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰে হৰিনাম অমৃতেৰে অসম ভূমি প্লাবিত কৰি অসমৰ অন্তৰে অন্তৰে হৃদয়ৰ ৰন্ধে ৰন্ধে হৰিনামৰ মহিমাৰ সোঁত বোৱাই দিছিল। মহাপুৰুষজনৰ পৰম ভক্ত মাধৱদেৱৰ ভাষাত হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড ভেদী। এইজনা মহাপুৰুষ অলৌকিক শক্তিৰে মহিমামণ্ডিত আছিল। চান্দ চাইদৰ্জীয়ে স্বচক্ষে তেওঁৰ চতুৰ্ভুজ ৰূপ দেখি গুৰুজনাৰ চোলা তৈয়াৰ কৰোঁতে 4 হাত লগাই দিছিল। অন্যান্য শিষ্যসকলেও তেওঁ অপাৰ মহিমাৰ প্ৰমাণ পাইছিল। সেয়েহে অসমীয়া জাতিৰ বাবে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনা ই নাহি নাহি আৰ আমাৰ পৰম গুৰু। তেওঁ দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি নানা সাধু সন্ত মহন্তৰ লগত ধৰ্মালোচনা কৰি তেওঁ প্ৰৱৰ্তিত ধৰ্মমতৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছিল। তেওঁ গৃহী আছিল, দুবাৰকৈ বিবাহ বন্ধনত আবদ্ধ হৈছিল, কিন্তু তেওঁ অনাসক্ত গৃহী আছিল। তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান। গাৰ্হস্থ্য ধৰ্ম পালন কৰিও মানুহে ভগৱানৰ কৰোণা লাভ কৰিব পাৰে। বলি নিগদতি যদুপতি ৰাম 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 ৰাম, কিনো কৃপা মোক কৰিলাহা নাৰায়ণ, দেৱৰ দুৰ্লভ অতিশয় ৰাম 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 ৰাম, গৃহতে থাকিয়া দেখিলো তজু চৰণ। শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি অতি হৃদয়গ্ৰাহী আৰু মনোৰঞ্জনৰ আটাইতকৈ শক্তিশালী সমলক ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে বাছি লৈছিল। বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান। তেওঁ চকুৰি বৰগীত আৰু চিহ্নযাত্ৰা, কালীয় দমন, কেলিগোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, প্ৰতিপ্ৰসাদ আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়া ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে। গীত নাট পৰিৱেশনৰ অংগস্বৰূপে খোল, তাল, দবা, কা, শংখ, মৃদংগ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰালো চহকী কৰি থৈছে। ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে। কীৰ্তন অসমীয়া জাতিৰ বেদ। সৃষ্টিতত্ত্ব, ভক্তিতত্ত্ব, মুক্তিৰ বাণী, সামাজিক জীৱনধাৰাৰ মূৰ্তিমান ছবি কীৰ্তনৰ বুকুতে নিহিত আছে। ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্কন্ধৰ, ষষ্ঠ স্কন্ধৰ প্ৰথম চোৱা, অষ্টমৰ দ্বিতীয়ৰ পৰা 23 অধ্যায়লৈ, দশমৰ আদি চোৱা 1100 আৰু দ্বাদশ স্কন্ধ গুৰুজনে ৰচনা কৰে। তদুপৰি ভাগৱতৰ কাহিনীক লৈ সুকীয়াকৈ হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, বলিচলন ইত্যাদি আৰু অন্যান্য গ্ৰন্থৰ ভিতৰত ভক্তি প্ৰদীপ, অনাদিপাতন, ভগ্নীৰত্নাকৰ, গুণমালা, নিমিনৱ সিদ্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড আদি বহুতো গ্ৰন্থ প্ৰণয়ন কৰি ধৰ্মৰ জগতখনকে যে বিনন্দীয়া ৰূপেৰে সজাই থৈ গৈছে এনে নহয়। অসমীয়া ভাষা আৰু সাহিত্যকো উভৈনদী সম্ভাৰেৰে চহকী কৰি অসম ভূমিত গজগজীয়া কৰি থৈ গৈছে। তদুপৰি এই গ্ৰন্থবোৰৰ মাজত অসমীয়া জাতিৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ, অসমীয়া সংস্কৃতি, অসমৰ মনোমোহা প্ৰকৃতিৰ মনোৰম বৰ্ণনা আদি সন্নিৱিষ্ট কৰি সমগ্ৰ অসমীয়া জাতিটোকে গ্ৰন্থায়িত কৰি গৈছে। এই ক্ষেত্ৰত কোচৰাজ নৰনাৰায়ণ আৰু চিলাৰায় গুৰুজনালৈ আগবঢ়োৱা অসীম সহায় সহানুভূতিও চিৰস্মৰণীয়। জনসমাৱেশ ঘটাই সামূহিকভাৱে হৰিনাম কীৰ্তন কৰা, গীত মাত ভাওনা আদি পৰিৱেশন কৰা, মিলিজুলি একতাৰি কাম সম্পাদন কৰা আদিৰ ক্ষেত্ৰত নামঘৰৰ উদ্ভাৱন গুৰুজনাৰ আন এটা বিশিষ্ট অৱদান। মুঠতে গুৰুজনাই চকৰি বছৰীয়া মানৱী লীলাৰ কালচোৱাত অসমীয়া সমাজখনক আটক ধুনীয়াকৈ সজাই পৰাই বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি অসমীয়াৰ কণ্ঠত গৰিমাৰ মহিমাৰ জয়মাল্য পিন্ধাই থৈ গ'ল। একোজন পুৰুষে ধৰ্ম, ভাষা সাহিত্য, সংস্কৃতি আৰু সমাজবাদ প্ৰতিষ্ঠাত ইমানবোৰ অৱদান অৰিহণা দি যাবলৈ সক্ষম হোৱা মহাপুৰুষ ভাৰত কিয়? পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হোৱা নাই। তেওঁ মানৱ লীলা সম্বৰণ কৰোঁতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল। তেওঁ একমেৱা দ্বিতীয়ম ৰূপে আৱিৰ্ভূত হৈ সেই ৰূপতে পৰব্ৰহ্মত লীন হ'ল।